মৰ্নিং সময় হৈ আছে 6:58 আৰু মই ইপিনে গা পা ধুই পেলাই ৰেডি কাৰণ আমি ফুৰিব গৈ আছো আৰু ক'ত গৈ আছো চাগে আপোনালোকে গম পাইছে যিহেতু মই পোষ্ট কৰিছো আৰু এয়া লৈ লৈছো আইৰাৰ কাৰণে মই মৰ্নিং ব্ৰেকফাষ্টৰ পৰা একদম ডিনাৰলৈকে গোটেই দিনটোৰে খানা যিহেতু আমাৰ আগ্ৰা গৈ পাওঁতে প্ৰায় 3 পৰা 4 ঘণ্টা লাগিব আৰু তাই আমনি যাতে নকৰে তাইৰ কাৰণে মই গোটেইখিনি বস্তুৱে লৈ লৈছো আৰু এইটো আমাৰ ফাৰ্ষ্ট ট্ৰিপ হয় কাৰ লৈ পেলাই টু আগ্ৰা আৰু আগ্ৰা যাবতো মোৰ সৰুৰ পৰাই সপোন আছিলে কাৰণ তাজমহল কোনে চাব নিবিচাৰিব তাজমহল বুলি ক'লে মানুহ কোনো চাগে নাই যোনে মানে নাচাওঁ বুলি ক'ব বা নাযাওঁ বুলি ক'ব তাজমহল চাব কাৰণে হয়নে নহয় বাৰু যিয়ে কি নহওক ফাইনেলি আমি আগ্ৰা পাই গ'লো আৰু আগ্ৰাৰ আমাৰ দুদিনৰ প্লেনিং হয় আৰু ফাৰ্ষ্ট ডে আমি আহিছোঁ আগ্ৰা ফৰ্ট চাব কাৰণে কি ধুনীয়া নহয় কি কম আৰু তাৰ পৰাই সৰুকে তাজমহলটোও দেখা যায় মোৰ কিবা ইয়াৰ পৰা চাই ইমান মনটো ভাল লাগি গৈছে আৰু ওচৰত গ'লে কেনেকুৱা লাগিব ভাবকচোন তাৰ পিছত আমি হোটেল আহি গ'লো তে আজিলৈ ইমানে